হাই ফ্ৰেণ্ডছ, শেহতীয়াকৈ হ'লেও আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আৰু আমাক ধুনীয়া এটা গিফ্ট দিলে, গামোচা এখন দিছে আৰু আব্দুল মছিদৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। হাই ফ্ৰেণ্ড, আমি এতিয়া পাপুদাৰ ঘৰত যাব ওলাইছোঁ। এয়া পাপুদাৰ কাৰণে সৰু সুৰীয়া কিবা এটা লৈছোঁ আৰু গিফ্ট। আপোনালোকে আমাৰ লগে লগে গৈ থাকক আৰু আমি কি গিফ্ট লৈছোঁ আৰু গিফ্টটো পাপুদাকে দিম আৰু পূজা বাকো দিম। আৰু আপোনালোকে গৈ থাকক কি গিফ্ট, আপুনি একেবাৰে চিধা আপোনালোকে পাপুদাৰ ঘৰতহে গম পাব। এয়া আমি গৈ আছোঁ পাপুদাৰ ঘৰত। এয়া দাদাই বাইক চলাইছে। আমি পাপুদাৰ ঘৰত গৈ আছোঁ আৰু মোৰ দাদা বাইক চলাইছে। মই বাৰু ইমান বাইক চলাব নাজানো, মই উঠি গৈছোঁ আৰু উঠি ভাল পাওঁ মই। দাদা চলাইছে, বলত আমি পাপুদাৰ ঘৰত যাওঁ। হাই ফ্ৰেণ্ড, আমি বৰ্তমান আহি মানে তৰাবৈ পালোহি। তৰাবৈ ব্ৰিজত উঠি আছোঁ আৰু মোৰ লগত আহিছে মোৰ ভাইটি। আজি আমি পাপুদাৰ ঘৰত গৈ আছোঁ। আপোনালোকে গম পাইছে আৰু বৰ্তমান আহি আমি মানে কি মজা এটা লোকেশ্যন চাওক। ইমান ধুনীয়া এটা লোকেশ্যন, ইমান ধুনীয়া এটা লোকেশ্যন মই দেখাই নাছিলোঁ ইয়াতো যে ইমান এটা ধুনীয়া লোকেশ্যন আছে গাঁৱৰ মাজতো। এতিয়া আকৌ আমি গাড়ীত উঠিলোঁ আৰু অলপ গ'লে পাম আৰু বেছি নাই। আৰু আপোনালোকে গৈ থাকক আমাৰ লগে লগে। হাই ফ্ৰেণ্ড, আমি বৰ্তমান আহি পাপুদাৰ ঘৰ পালোঁ আৰু পাপুদাই ইয়াত গাড়ী ধুব লৈছে, গাড়ী ওলাই লৈছে। আৰু আমি এতিয়া বৰ্তমান পাপুদাৰ ঘৰত বলক ভিতৰলৈ যাওঁ। পাপুদাই একেবাৰে পূৰা গাড়ী ওলাই লৈছে, আজি গাড়ী ধুব। আজি ঘৰতে আছে যিহেতু আজি শ্বুটিং নাই, সেইকাৰণে আজি গাড়ী ওলাই লৈছে। আৰু পাপুদা আছে বাহিৰৰ ফালে আছে, মই দেখাই আছোঁ। থেংক ইউ। হাই ফ্ৰেণ্ডছ, শেহতীয়াকৈ হ'লেও আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ আৰু আমাক ধুনীয়া এটা গিফ্ট দিলে, গামোচা এখন দিছে আৰু আব্দুল মছিদৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। হাই গাইজ, আপোনালোকে বৰ্তমান এই ভিডিঅ'টো চাই আছে আব্দুল মডেল ইউটিউব চেনেলত। আৰু এই চেনেলত ধুনীয়া ধুনীয়া শ্বৰ্ট ফিল্মবিলাক আপলোড কৰা হ'ব। আপোনালোকে অলৰেডি কেইখনমান আপলোড কৰিছে, ইমান মানে মোবাইলতে কৰিছে। আপোনালোকৰ যদি আশীৰ্বাদ হয়, আগুৱাই যদি যাব পাৰে, তেনে নিশ্চয় আৰু ভাল ভাল মানে কি ভাল কেমেৰা লৈ আৰু ভালকৈ আপোনালোকক দেখাব পাৰিব। তো চেনেলটো প্লিজ সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। চেনেলটোৰ এইকেইজনে অনাৰ হয়, এইকেইজন চাই লওক। বাই।